বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, আজি আপোনালোকক দেখুৱাম যে কেনেকৈ অনলাইনত ফ্লিপকাৰ্টৰ জৰিয়তে যিকোনো বস্তু অৰ্ডাৰ কৰিব পাৰি। আপুনিও পাৰিব আপোনাৰ হাতত থকা মোবাইলেৰে। কেনেকৈ এইটো ভিডিঅ'ত সকলো প্ৰচেছ দেখুৱাম। আপোনালোকে ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপুনি জানে তেনেহ'লে ভিডিঅ'টো স্কিপ কৰিব পাৰে। আৰু লগতে মই এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ, বস্তুটো আহিছে। এইটো ভিডিঅ'ৰ শেষৰ ফালে আনবক্সিং কৰি দেখুৱাম। ভিডিঅ'টো চাই থাকক। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকে স্ক্ৰীনটো ভালদৰে লক্ষ্য কৰিব। আপোনালোকে মোবাইলেৰে অনলাইনত ফ্লিপকাৰ্টৰ জৰিয়তে যিকোনো বস্তু অৰ্ডাৰ কৰিবলৈ হ'লে প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ফ্লিপকাৰ্ট এপটো ডাউনলোড কৰিব লাগিব। মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ফ্লিপকাৰ্ট এপৰ লিংকটো দি থ'ম। তাৰ পৰাও গৈ আপুনি লিংকত গৈ ক্লিক কৰিলে ডাইৰেক্ট প্লে ষ্ট'ৰত গুচি যাব। তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে বা আপুনি প্লে ষ্ট'ৰৰ পৰাও ডাউনলোড কৰি ল'ব পাৰে। ডাউনলোড কৰাৰ পিছত আপুনি আপোনাৰ মোবাইলত ইনষ্টল হোৱাৰ পিছত প্ৰথমতে আপোনালোকে ফ্লিপকাৰ্ট এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱা পেজ দেখিবলৈ পাব। ইয়াত আপোনালোকে তলফালে চাব হোম, কেটেগৰী, নটিফিকেশ্যন, একাউণ্ট আৰু কাৰ্ড। আপুনি জাষ্ট একাউণ্টত ক্লিক কৰিব। একাউণ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজলৈ আহি যাব। ইয়াত আপুনি এডিট প্ৰফাইল অপশ্যনত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজত আহি যাব। আপুনি ইয়াত আপোনাৰ নামটো ফাৰ্ষ্ট নেমৰ ঠাইত আপোনাৰ নামটো বহুৱাই দিব। মই মোৰ নামটো বহুৱাইছোঁ। ইয়াত আপুনি লাষ্ট নেম বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত তলফালে মোবাইল নম্বৰ দেখা পাব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো দি দিব। ইমেইল আইডি দিলেও দিব পাৰে, নিদিলেও নাই। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজত আহি যাব। এই পেজৰ পৰা আপোনালোকে ছেভ এড্ৰেছত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজত আহি যাব। এইটো পেজত প্ৰথমতে আপোনাৰ ফুল নাম দিব লাগিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব। ইয়াত আপুনি লোকেশ্যনটো অন কৰি দিব। লোকেশ্যনটো অন কৰি দিয়াৰ লগে লগে আপোনাৰ পিনক'ড, ষ্টেট আৰু আপোনাৰ চিটিটো অট'মেটিকলি চিলেক্ট হৈ যাব। চিলেক্ট হোৱাৰ পিছত আপুনি গাঁৱত হ'লে আপোনাৰ হাউচ নাম্বাৰ দিব, টাউনত হ'লে আপোনাৰ বিল্ডিং নেম দিব। তলৰ ইয়াত গাঁৱত হ'লে আপোনাৰ গাঁৱৰ নামটো দিব আৰু টাউনত হ'লে আপোনাৰ কলনী নেম দিব পাৰে। তাৰপিছত আপুনি ঘৰত থাকিলে হোম চিলেক্ট কৰিব আৰু ক'ৰবাত জব কৰিলে ৱৰ্ক চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপুনি ছেভ এড্ৰেছত ক্লিক কৰিব। ছেভ এড্ৰেছত ক্লিক কৰাৰ লগে লগে এনেকুৱা ইয়াত মই কি ছেভ কৰিছোঁ এইটো দেখাইছে। আপোনালোকে যি ছেভ কৰিব এইটো দেখাব ইয়াত। এতিয়া ইয়াত আমাৰ কাম হৈ গ'ল। আমি এতিয়া যিকোনো বস্তু অৰ্ডাৰ কৰিব পাৰিম। এইটো এড্ৰেছত আহি যাব। ফ্লিপকাৰ্ট এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱা আহি যাব। ইয়াত অহাৰ পিছত আপুনি যিটো বস্তু অৰ্ডাৰ কৰিব বিচাৰে এইটো আপুনি ইয়াত নামটো মাৰি দিব। মই ইয়াত মাইক্ৰ'ফোন অৰ্ডাৰ কৰিম। এটা মাইক্ৰ'ফোন ইয়াত আহি গৈছে। বেলেগ বেলেগ মাইক্ৰ'ফোন আহি গৈছে। ইয়াৰ পৰা যিকোনো এটা মই অৰ্ডাৰ কৰি দেখুৱাম। ধৰক এইটো মই অৰ্ডাৰ কৰিম। এইটো অৰ্ডাৰ কৰিবলৈ আপুনি তলফালে এড টু কাৰ্ট আৰু বাই নাও দেখি আছে। আপুনি জাষ্ট বাই নাওত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজত আহি যাব। আপোনালোকে
ইয়াত আপোনালোকে প্ৰথমতে মই যেহেতু এপটো আগতীয়াকৈ মোৰ এড্ৰেছটো ইয়াত সেভ কৰি লৈছোঁ, সেইকাৰণে এড্ৰেছটো ইয়াত দেখুৱাইছে। এইটো এড্ৰেছ মই ইয়াত চেঞ্জ কৰি দিব পাৰিম। দিলে নাম, গাঁৱৰ নাম, জিলাৰ নাম, পিনক'ড, মোবাইল নম্বৰ ইয়াত সকলো সেভ কৰা আছে। সেইকাৰণে এনেকুৱা আহি গৈছে। প্ৰথমতে এড্ৰেছটো দিব লাগিব। ইয়াত আপুনি এড্ৰেছটো দিয়াৰ পিছত আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা অপশ্যন আহি যাব, পেমেণ্টছ। ইয়াৰ পৰা আপুনি পেমেণ্ট কৰিব লাগিব বা পেমেণ্ট নকৰিও অৰ্ডাৰ কৰিব পাৰিব। ইয়াত আপুনি বেংকৰ পৰা পেমেণ্ট কৰিব পাৰে, UPI পৰা পেমেণ্ট কৰিব পাৰে, ৱালেটৰ পৰা, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ATM কাৰ্ড এইকেইটা অৰ্ডাৰ কৰাৰ সময়তে আপুনি টকা দিব পাৰে। যদি আপুনি বস্তুটো পোৱাৰ পিছত টকা দিব বিচাৰি আছে, তেনেহ'লে কেছ অন ডেলিভাৰীত ক্লিক কৰিব লাগিব। ইয়াত কেছ অন ডেলিভাৰী, তাৰপিছত আপুনি প্লেচ অৰ্ডাৰ এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজত আহি যাব। ইয়াত দেখি আছে আপোনালোকে যে এটা নম্বৰ আহিছে। এই নম্বৰটো ইয়াত টাইপ কৰি কনফাৰ্ম অৰ্ডাৰত ক্লিক কৰিলে হৈ যাব। এই সংখ্যাটো আপুনি বহুৱাৰ পিছত কনফাৰ্ম অৰ্ডাৰত ক্লিক কৰিব। হৈ গ'ল, অৰ্ডাৰ ছাকচেছফুল হৈ গ'ল, মেছেজ আহি গৈছে। বন্ধুসকল, এইটো ভিডিঅ'ত মই দেখুৱালোঁ যে কেনেকৈ ফ্লিপকাৰ্টত বস্তু অৰ্ডাৰ কৰিব লাগে। নেক্সট ভিডিঅ'ত মই কেনেকৈ ফ্লিপকাৰ্টত অৰ্ডাৰ কৰা বস্তু কেনচেল কৰিব লাগে বা ৰিটাৰ্ণ কৰিব লাগে দেখুৱাম। বন্ধুসকল, এতিয়া আমি অৰ্ডাৰ কৰা বস্তুটো আপোনালোকৰ সন্মুখত আনবক্সিং কৰি দেখুৱাম। আপোনালোকে চাই থাকক। এইটো মোৰ অৰ্ডাৰ কৰা বস্তু। এইটো দ্বাৰা আমি কাটি আনবক্সিং কৰিম। এইটো আচলতে একচুৱেলি কেঁচি দি কাটিব লাগে। যেহেতু মোৰ তাত এতিয়া কাঁচি নাই, সেইকাৰণে আমি দা দি কাটিলোঁ। এইটো মোৰ অৰ্ডাৰ কৰা বস্তুটো ৰিচিপ্ট চাওক। এইটো মোৰ অৰ্ডাৰ কৰা গ্ৰীণ স্কিন। কাপোৰটো দেখাত ভালেই আছে। আজিৰ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আমি দেখাম যে বস্তু এটা অৰ্ডাৰ কৰিলে কেনেকৈ কেনচেল কৰিব লাগে, সেইটো টপিকৰ ওপৰত এটা ভিডিঅ' বনাম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু বেছিকৈ শ্বেয়াৰ কৰি দিব।